নমস্কাৰ আপোনালোকৰ মৰম স্নেহ আৰু আশীৰ্বাদ বিচাৰি মই নতুন এটা ইউটিউব চেনেল খুলিছো লিটল ষ্টাৰ এমএছ আপোনালোকে চাব আৰু কিবা ভুলভ্ৰান্তি পালে মোক নিজৰ বুলি শুধৰাই দিব মোৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় যদি ভাল পায় লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে যেন ধন্যবাদ Makani! Kok silai manpan? Office to phone korsilu tate nai bole. Khotona ki? Ki bhekka lagi sai asa? Heri. Moi mane? Ki moi kesa? Bonaba bara nai na palla. Egla hatot ki? Iman letra dekdi? Korba botlincha. Heri. Mane moi makan ba gislu. Ki? Maira handa isla? ইমান দিনে যে মই একলা কথা বকিছলু কিবা গান গাই থাকা বুলি ভাবছ নেকি তোমাৰ লাজ লাগা নাই নেকি ভাইৰে তোৰ ঘৰত জাগা নাই নেকি মাই মই কি ভাজি তোৰ লগত থৈ হোৱা কিয়া মোৰ ঘৰত কিবা কুবাৰৰ সম্পত্তি আছে নেকি যেন লাখ টাকা হে দৰমহা পাই মত পাই 9000 টাকা লেয়াদি বেই নতে হেই 9000 টাকা দি ঘৰখান কিনকে চলে মই হে জানো চলি পলিৰ স্কুলৰ খৰচ টিউচনৰ খৰচ লাইটৰ বিলৰ খৰচ আৰু মোৰ বিউটি পাৰ্লাৰৰ কথাটো নকাওৱে তাতে আৰু একলা যাবাৰ মাখান থুপৰে লৈছি পুৰি তুমি জৰপৰা আইতো তাতে থৈ হা তই বাবা এই ঘৰখানত 1 মিনিট ৰাখু হয় পুৰি দেখো নয়তো মই থাকি আমৰি তো লাজ লাগে না আমি লগো যাইবাক লাগি ৰবাচোন ৰবা তুমি মাইকিনকে লপা মাই নিজে আনা নহয় মই মাইক লৈছো বলক মা মই আপোনাক বিদ্যাশ্ৰমত থৈ আহো যা ভালে ভালক পাই যাবাৰে হদে খালকে পাই ৰবা কি হল কিয় পিছৰ পৰা মাছ মা মই তোৰ দাদিৰে আৰু বৌৰে মোক ঘৰৰ পৰা উলিয়াই দিছি ময়ে যাওঁক ফোন কৰিছিলো তেওঁ যাই মোক লৈ আহিলা তুমিও যি আৰু কবাতো পাৰ মোৰ মাইক আনা বুলি মই আৰু তোমাৰ মাইক হে আনা বুলি ভাবছিলো তোৰ মাইক আনা বুলি ইটা ভাল লাগছিল যদি মোৰ মাই লাগৈ তেতিয়া তোৰ বৃদ্ধাশ্ৰমত থৈ না হা তোৰ মাইৰে তোৰ নিজৰ মাইৰে মোৰ মাই কি তোৰ মাৰ নহয় তোৰ নিচিনা 3 মাহ ধৰি বহুতে মাক দেউতাকে বৃদ্ধাশ্ৰমত থাকিব লগা আছিল ইমান ধুনীয়া কথা এটা কিয় মাক দেউতাক মাহ বৃদ্ধাশ্ৰমত থাকিব লগা আছিল হা কিয় মাক দেউতাক মাহ বৃদ্ধাশ্ৰমত থাকিব লগা আছিল হা মই আপোনালোকক কৈছোঁ আপোনালোকক মানে সমূহ মৰমৰ ৰাইজক কৈছোঁ মা দেউতাক কেতিয়াও বৃদ্ধাশ্ৰমত নথব মা দেউতা ভগৱান হয় মা মোৰ ভুল হৈ গৈছে মোক মাফ কৰি দিবি
ভুল আৰু মই কেতিয়াও নকৰো মইতো তোহাঁতক এনে শিক্ষা দিয়া নাছিলো মোৰ ল'ৰা দুটাকো এনে শিক্ষা দিয়া নাই তোকো এনে শিক্ষা দিয়া নাই কিয় এনেকুৱা হলি তোৰ চাহ বাখেৰি আমাৰ ল'ৰা ছোৱালীকেইটাই ভিতৰৰ পৰা শুনি আছে যদি ডাঙৰ হৈ তাহোনো আমাক বৃদ্ধাশ্ৰমত থবা যায় কেনে হ'ব যা যা মাইক ভিতৰলৈকে লৈ যা মনৰ পৰা বেয়া ভাবগাল খান উইলাই পেলা আজিয়ে যা মাক ভিতৰক লৈ যা মামা হাই ফ্ৰেন্ডছ আমাৰ ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ঘণ্টা বটনটো টিংকে বাজি দিব ধন্যবাদ বাই বাই জয় অসম